হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত ডিছকাছ কৰিম নৱম শ্ৰেণীৰ এছামিছ অসমীয়া সাহিত্য চয়নিকা চেপ্টাৰ 1 শিউলীলা পাঠটো। শিউলীলা কবিতাটো যিহেতু তোমালোকৰ পাঠটোত কবি শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰকৈ অংকন কৰিছে। আজি মই তোমালোকক আধুনিক অসমীয়া ভাষাত অতি সহজেৰে বুজাই দিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিবা। যদি কোনোবাই মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজি তোমালোকক মই শিউলীলা পাঠটোৰ সম্পূৰ্ণ আধুনিক অসমীয়া ভাষাত বুজাই দিম। প্ৰথমতে মই তোমালোকক কেইটামান 1 মাৰ্কৰ কুৱেশ্যন দি দিওঁ যে কবিৰ পৰিচয়ৰ পৰা এইটো চেপ্টাৰৰ কবিৰ পৰিচয়ৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন পৰীক্ষাত আহি থকা দেখা পোৱা যায়। সেয়েহে মই যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ মই তোমালোকক দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। মই কেইটামান তোমালোকক ইম্পৰ্টেণ্টবিলাক মই তুলি দিছোঁ, ইয়াতে চাই লোৱা। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনৰ নগাঁৱৰ আলিপুখুৰীত। শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয় যে এইটো বাৰে আহিয়ে থাকে যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? কীৰ্তন ঘোষা। মনত ৰাখিবা। শ্ৰীমন্ত শংকৰদেৱ উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয় যে শ্ৰীমন্ত শংকৰদেৱে কোনখন কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰাখণ্ড। ভক্তি ৰত্নাকৰ শ্ৰীমন্ত শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। ভক্তি ৰত্নাকৰ আছিল শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। এইটো ইম্পৰ্টেণ্ট হয়। সংক্লাপবিহীন নাট চিহ্নযাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্যবুৰঞ্জীৰ পাতনি মেলিছিল। এইটো ইম্পৰ্টেণ্ট হয়। শ্ৰীমন্ত শংকৰদেৱৰ অংকীয় নাটক হ'ল ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালিদমন আদি। এইটো কুৱেশ্যন আহে যে 2 মাৰ্কৰ আহে, 2 মাৰ্কৰ যে শ্ৰীমন্ত শংকৰদেৱৰ অংকীয় 2খন নাটকৰ নাম লিখা। শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। ইয়াতে বৈষ্ণৱ স্পেলিংটো টাইপ কৰাতে মিষ্টেক হৈ গৈছে, তোমালোকে শুদ্ধকৈ লিখি ল'বা। কবিৰ পৰিচয়ৰ পৰা এই কুৱেশ্যনকেইটাই আহি থকা দেখা পোৱা যায় বাৰে। সেইবোৰে আহিব, তোমালোকে ভালদৰে চাই ল'বা, মনত ৰাখিবা। এতিয়া মই শিউলীলা পাঠটোৰ যিহেতু তোমালোকৰ পাঠটোত শ্ৰীমন্ত শংকৰদেৱে বৰ সুন্দৰকৈ শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটো ব্ৰজাৱলী ভাষাত অংকন কৰিছে। সেইটোৱে মই আজি তোমালোকক আমাৰ আধুনিক অসমীয়া ভাষাত তোমালোকক বুজাই দিম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিবা। শিউলীলা কবি শ্ৰীমন্ত শংকৰদেৱ। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া। ইয়াতে কৈছে যে এদিন নন্দ ৰজাৰ পত্নী যশোদাই নিজে গাখীৰ মঠিবলৈ ধৰিছিল। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি কৃষ্ণগীত গাবন্ত সুন্দৰীৰ। ইয়াতে কৈছে যে সুন্দৰী যশোদাই কৃষ্ণৰ শৈশৱৰ লীলা খেলাবোৰ মনত পেলাই কৃষ্ণগীত গাবলৈ ধৰিছিল। খোম বস্ত্ৰ পিন্ধি দিব্য কাছে কটিত মেখেলা বান্ধি আছে। তেওঁ পাটৰ কাপোৰ পিন্ধি ধুনীয়াকৈ সাজ কাজ কৰি কঁকালত মেখেলা বান্ধি আছিল বুলি কোৱা হৈছে। পুত্ৰ স্নেহে স্তৱে 2 স্তন, আজোৰন্তে লৰে ঘনে ঘন। ইয়াতে কৈছে যে পুত্ৰৰ প্ৰতি থকা মৰমৰ বাবে তেওঁৰ 2 স্তনৰ পৰা গাখীৰ নিগৰিছিল আৰু দৈ মঠি থাকোঁতে তেওঁ সঘনাই লৰচৰ কৰিছিল। ৰুণজুণ কেওঁৰ কংকন, শ্ৰমজলে উজ্জ্বল বদন। ইয়াতে কৈছে যে হাতৰ খাৰুবোৰ ৰুণজুণ শব্দ কৰিছিল আৰু পৰিশ্ৰমৰ বাবে ওলোৱা ঘামেৰে তেওঁৰ মুখখন উজ্বলি উঠিছিল। যি তেওঁৰ হাতৰ খাৰুবোৰৰ শব্দবোৰ ৰুণজুণ শব্দ বুলি বুজাইছে আৰু যে তেওঁ গাখীৰ মঠি আছিল সেইটোৰ বাবে তেওঁৰ যি ঘামবিলাক ওলাই আছিল, ঘামটোৰ পৰা যে তেওঁৰ
ঘামেৰে তেওঁৰ মুখখন উজ্বলাই তুলিছিল বুলি কোৱা হৈছে ইয়াতে। চ' পিছত আছে কৰ্ণত কুন্দুল দুলে আতি খহি পৰে খোপাৰ মালতী। কাণৰ কুন্দুলযোৰ অতিপাতকৈ দুলিছিল, মানে কাণৰ সেই কুন্দুলযোৰ মানে বহুত জোৰকৈ লৰি আছিল আৰু মূৰৰ খোপাৰ পৰা মালতী ফুল খহি পৰিছিল, আৰু তেওঁৰ মূৰৰ খোপাৰ পৰা যে মালতী ফুলবোৰ খহি পৰি আছিল। এহিমতে প্ৰয়াহী মাবক ধৰিলা কৃষ্ণ আহি। এহিমতে মথন্তে প্ৰয়াহী মাবক ধৰিলা কৃষ্ণ আহি। এইদৰে তেওঁ মথি থকাৰ প্ৰয়াস কৰোঁতেই কৃষ্ণই আহি মাকক সাৱটি ধৰিছিল। যেতিয়া মানে যশোদাই গাখীৰবোৰ মথি আছিল, তেতিয়াই কৃষ্ণই দৌৰি আহি মাকক সাৱটি ধৰিছিল। মথনিত ধৰিয়া নিষেধি মথিবাক নেদে আউৰ দধি। কৃষ্ণই মথনিডালত ধৰি বাধা দিলে, যে কৃষ্ণই মথনিডালত থাপ মাৰি ধৰিছিল আৰু মাকক দৈ মথিবলৈ বাধা দি আছিল। হাঁহি কোলে লৈলা নন্দ যায়া দিলা স্তন পুত্ৰে মুখে স্থায়া। নন্দ ৰজাৰ পত্নী অৰ্থাৎ যশোদাই হাঁহি মাৰি কৃষ্ণক কোলাত তুলি লৈছিল আৰু পুত্ৰৰ মুখলৈ চাই স্তনপান কৰালে। দেখন্তে উথলি দুগ্ধ পৰে পুত্ৰ এৰি গৈলন্ত লবৰে। ইয়াতে কৈছে যে গাখীৰ উতলি পৰা দেখি যশোদাই পুত্ৰক কোলাৰ পৰা নমাই থৈ দৌৰি গৈছিল গাখীৰ নমাবলৈ। স্তন পিবি নাপায়া কৃষ্ণ কাপে কুপে অৰুণধৰ। ইয়াতে কৈছে যে সম্পূৰ্ণকৈ স্তনপান কৰিবলৈ নাপাই কৃষ্ণৰ ৰঙা ওঠজুৰি খঙত কঁপিবলৈ ধৰিছিল। দহন কামুৰি চান্দ আতি শিলায়ে ভাঙিলা দধি ফান্দ। তেওঁ খঙতে এটা শিল দলিয়াই দৈৰ পাত্ৰ বা কলহটো ভাঙি পেলাইছিল। ইয়াতে এনেকুৱাকৈ কৈছে, মানে বহুত খং উঠিছিল যিহেতু। মহাকোপে কোঠা পহিলন্ত হিঞ্জিৰাই দবনু ভোজন্ত। বৰ খঙেৰে তেওঁ আন এটা কোঠাত প্ৰৱেশ কৰিলে আৰু সিকিয়াৰ পৰা লৱণবোৰ নমাই তাৰ পৰা খাবলৈ ধৰিছিল। আহিলা যশোদা ক্ষীৰ নমাই দেখে হাণ্ডি ভাঙিলা দধিৰ। মানে যশোদাই গাখীৰ উতলি পৰা গাখীৰখিনি জুইৰ পৰা নমাই থৈ আহি দেখিলে যে কৃষ্ণই দৈৰ কলহটো ভাঙি থৈছিল। তাৰপিছত আছে যে জানিলা পুত্ৰৰ কৰ্ম গোপী হাঁহিয়া দেখিলা পহি খুপি। যশোদা গোপীয়ে বুজি পালে যে এইটো তেওঁৰ পুত্ৰৰ কৰ্ম বা কাম। তেওঁ মিচিকিয়া হাঁহি মাৰি মনে মনে কৃষ্ণ সোমাই থকা কোঠাৰ পিনে চাইছিল। উৰল ওপৰে বহি হৰি ভোজন্ত লবনু চুৰি কৰি। মানে উৰালৰ ওপৰত বহি কৃষ্ণই লবণুবোৰ চুৰ কৰি খাই আছিল। সিকিয়াৰ পৰা নমাই আনি বান্দৰকো দেন্ত দলি সানি। মানে সিকিয়াৰ পৰা লবণুবোৰ নমাই আনি বান্দৰবোৰক দলিয়াই দি আছিল খাবলৈ। অন্তিক নয়নে নাহি হাৰি দেখিয়া যশোদা লৈলা বাৰী। সন্তিক নয়নে নাহি হাৰি, মানে ইয়াতে কৈছে যে কৃষ্ণই অত্যন্ত ভয়াতুৰ চকুৰে চাৰিওফালে চাই আছিল। মানে তেওঁ বহুত ভয় খাই আছিল, তেওঁ ভাবি আছিল যে তেওঁ মাকে মাৰিব, বা সেইকাৰণে তেওঁ চাৰিওপিনে অতি ভয়াতুৰে চাই আছিল। পুত্ৰৰ এই কাণ্ড দেখি যশোদায়ে হাতত এডাল চিকনি
লৈলা বাৰী মানে তাৰ কিবা লাঠি লৈছিল আৰু কি মাৰিবলৈ চিকনি লৈছিল। মাৰিবে আহন্ত জানি দৰে মাৰিবে আহন্ত জানি দৰে দিলালৰ নামি উৰলে মানে মাৰিব বুলি মাক যশোদাই খেদি অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দৌৰ দিলে। পাছে পাছে যশোদা কেদন্ত ভয়ে লাগ মাবক নেদন্ত। ইয়াতে কৈছে যে যশোদা আয়ে পিছন খেদি গ'ল, কিন্তু কৃষ্ণই ভয়তে মাকক ধৰা নিদিলে। যাক যোগী নপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত মানে ডাঙৰ ডাঙৰ যোগীসকলেও যাক ধ্যান কৰি পাবলৈ সক্ষম হোৱা নাই, সেই পৰম পুৰুষ হৰি আজি মাকৰ ভয়ত পলাই ফুৰিছে। পুত্ৰ খেদন্ত মহাসতী শ্ৰণীভৰে আক্ৰমিলা গতি। এয়া কৈছে যে মহাসতী যশোদায়ে পুত্ৰক খেদি যাওঁতে তেওঁৰ গতিবেগ অতি তীব্ৰ হৈ পৰিছিল। খহি পৰে মালতীৰ থোপা, বেগত মেলান ভৈল খোপা। খহি পৰে মালতীৰ থোপা, খৰকৈ দৌৰাৰ বাবে তেওঁৰ মূৰৰ চুলিৰ খোপাটো খোল খাই গ'ল আৰু খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। সেইটো কৈছে গোবিন্দে মাবৰ শ্ৰম দেখি ৰহিল কান্দতে মুদি আখি। ইয়াতে কৈছে যে মাকৰ এনেকুৱা ভাগৰ লগা বা পৰিশ্ৰম হোৱা দেখি গোবিন্দ অৰ্থাৎ কৃষ্ণক বুজাইছে, নিজে ৰৈ গ'ল আৰু চকু দুটা মুদি কান্দিবলৈ ধৰিলে। যশোদা ধৰিল আহি কৰে মানে যশোদাই ইয়াতে কৈছে যে যশোদাই আহি কৃষ্ণক হাতত ধৰিলে। তাৰপিছত আছে ভাণ্ড ভাঙি আবে যাইবি কোঠাই। ইয়াতে কৈছে যে হে কৃষ্ণ, দধিৰ পাত্ৰ ভাঙি এতিয়া তই কলৈ যাবি? খাইব আজি কৃষ্ণ তোৰ মাথা। ইয়াতে কৈছে যে আজি মই তোৰ মূৰ খাম, অৰ্থাৎ মূৰ খাম বুজোৱাটো কৈছে যে তেওঁক অতিমাত্ৰে মানে শাস্তি দিব বুলি বুজোৱা হৈছে। সকল লবনো কৈলি নাশ মানে তই সকলো মাখন নষ্ট কৰি পেলাইছা। শুনি প্ৰভু ভৈলা মহাত্ৰাস। মাকৰ এই কথা শুনি প্ৰভু কৃষ্ণ বৰ ভয় খাইছিল। দেখি বাৰী এহিলাহ সতী, তাকে দেখি সতী যশোদা আই আগবাঢ়ি আহিছিল। তাৰপিছত কৃষ্ণক বান্ধিবে ভৈলা মতি, তেওঁৰ মনত কৃষ্ণক বান্ধি থোৱাৰ ভাৱ জাগিছিল। নাহি আদি অন্ত পূৰ্বাবৰ, যিজন ভগৱানৰ আদি অন্ত পূৰ্ব বা পৰ নাই, পূৰ্ণ জগত ঈশ্বৰ, সি সমগ্ৰ জগতৰ ঈশ্বৰ আৰু পূৰ্ণ ব্ৰহ্ম। তাহানংক নয়ন মানিবলে তেওঁকে নিজৰ সন্তান বুলি ভাবি যশোদা বান্ধন্ত উদুষ হ'লে যশোদাই উৰালত বান্ধিবলৈ ল'লে। বান্ধন্ত কৃষ্ণক আনি দৰি নোজোৰে আঙুল দুইজৰি মানে তেওঁ কৃষ্ণক আনি বান্ধিবলৈ লৈছিল, কিন্তু বান্ধিবলৈ লোৱা জৰিডাল সদায় 2 আঙুলি জোখত চুটি হৈ পৰিছিল। মানে যেতিয়াই কৃষ্ণক মাতৃয়ে বান্ধিবলৈ বাৰে বাৰে প্ৰয়াস কৰি আছিল, তেতিয়াই তেওঁৰ যেন 2 আঙুলি জৰি কম পৰি গৈছিল। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱাত অসুবিধা হৈছে তেনেহ'লে তোমালোকে কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা।
তোমালোকৰ নেক্সট ভিডিঅ'ত মই কুৱেশ্যন আনচাৰসমূহ সলিউশ্যন কৰি দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।